প্ৰথমে মই আলু লৈছোঁ, সৰু সৰু আলু, নতুন আলু, সৰু মানে একেবাৰে সৰু নহয়, মিডিয়াম চাইজৰ, আৰু বিলাহী 6টা। আলু মই আধা কেজিমান লৈছোঁ আৰু বিলাহী 6টা, আধা কেজি বেছি হ'ব, কিন্তু আধা কেজিয়ে ধৰিছোঁ বাৰু। এইখিনি মই বইল কৰি ল'ম। প্ৰথমে মই কুকাৰত এইখিনি দি দিলোঁ। এয়া আলু চালুবোৰ ধুই থোৱা আছিলে, এতিয়া মই এইখিনি বইল কৰি ল'ম। প্ৰথমে মই গেছত আলু আৰু বিলাহী উঠাই দিলোঁ। এতিয়া ৰহনি 2টা হুইচেল মৰালৈকে মই ৱেইট কৰিম। বন্ধুসকল নমস্কাৰ, ভালনে আপোনালোকৰ? মোৰ বাৰু ভাল, নিশ্চয় আশা কৰোঁ আপোনালোকৰো ভাল বুলি। আজি মই বনাবলৈ লৈছোঁ ৰেলৱে ষ্টেচনত যে পায় পুৰি চব্জি, সেই চব্জি বনাবলৈ লৈছোঁ, য'ত আলু আৰু বিলাহী দি বনায়। মই এনেই অকণমান দেখি ভাল লাগিব কাৰণে তাত কেইটামান, তাৰমানে আধা মুঠিমান মটৰ আৰু এটা গাজৰ দি দিম, আৰু বেলেগ একো নিদিওঁ, অকল আলু আৰু বিলাহী। আপোনালোকে গাজৰ আৰু মটৰটো নিদিবও পাৰে, মই এনেই দি দিছোঁ, তাৰমানে কি দেখি ভাল লাগিব আৰু সেউজীয়া আৰু হালধীয়া হৈ থাকিলে সেইটো বুলি দিছোঁ। সেইকাৰণে আজি আহকচোন বনাওঁ, কেনেকৈনো বনাইহে যে ৰেল ষ্টেচনৰ চব্জি, পুৰি চব্জি। আজি চাওক, আমি হোটেল ৰাতি 12টা হওক 1টা হওক, আমি যিকোনো জেগালৈ গ'লে, হোটেল বা ৰেষ্টুৰেণ্ট বন্ধ হ'লেও আমি খাবলৈ যদি অসুবিধা হয়, আমি যদি ৰেল ষ্টেচনলৈ যাওঁ, তেতিয়া অন্য নাপালেও পুৰি চব্জি কিন্তু পামেই। আপোনালোকে ট্ৰাই কৰি চাবচোন, কথাটো পামে নহয় বাৰু। আহকচোন বনাওঁ। একচুৱেলি কি হৈছে, মোৰ গাটো বৰ ভাল নহয় বাৰু, অকণ চৰ্দি লাগি আছে, আৰু যিয়ে হওক বাৰু সেইবোৰতো খোৱাটো হৈয়ে থাকিব, ভাল হোৱাটো হৈয়ে থাকিব, পিছৰ কথা। আহক আমি বনাওঁ পুৰি চব্জি, আলুৰ চব্জি, আচলতে পুৰি চব্জি নহয়, আলুৰ চব্জি, পুৰি চব্জি, য'ত নেকি আলু আৰু বিলাহী দি কেনেকৈ বনায় তাত আহক। চাওক, মই আলু মাত্ৰ আলুখিনি গুচাই ল'লোঁ বইল কৰি, আৰু মটৰ এইকেইটা, ধনিয়া এমুঠি দিছোঁ, আৰু বিলাহী ইয়াত 6টা আছে। এতিয়া মই এই গাজৰটো কাটি লওঁ, এতিয়া মই বিলাহীখিনি গোটেইখিনি কাটি ল'লোঁ ধুনীয়াকৈ। বিলাহীখিনি মই বইল কৰি লৈছিলোঁ আলুৰ লগত, সেই আপোনালোকে দেখিছিলেই, সেইকাৰণে কাটিবলৈ ধুনীয়া হ'ল, আৰু ধুনীয়াকৈ গ্ৰেভি টাইপ হৈ গ'ল। আপোনালোকে মিক্সিটো দি ল'ব পাৰে, আৰু কেঁচা বিলাহী দিও বনাব পাৰে, মই কিন্তু বইল কৰি লৈছোঁ। এতিয়া আহকচোন বনাওঁ। কেৰাহী গৰম হৈ গ'ল, মই এতিয়া তেল দি দিম। বন্ধুসকল, এটা কথা জানেনে, অতি সহজে বনাব পৰা, আৰু চব্জি নাথাকিলেও চিন্তা কৰিব নলগীয়া, বা আদা নহৰু নিদিয়াকৈ বা পিঁয়াজ নিদিয়াকৈ বনাব পৰা সহজ, একদম চিম্পল ৰেচিপিৰ ভিতৰত আছে যদি আলু বিলাহী চব্জি, আৰু যদি খাবলৈও বহুত টেষ্টি হয়। তেতিয়াহ'লে বনোৱা আৰম্ভ কৰোঁ। আৰু ইয়াত মই মছলা কি লৈছোঁ চাব দেই। জিৰা লৈছোঁ, মই সৰহকৈ লৈছোঁ, মই 2 চামুচমান লৈছোঁ, আৰু হিং লৈছোঁ, কালজিৰা লৈছোঁ, চফ লৈছোঁ কেইটামান। এইকেইটা দেখিছে অকণমান হিং চিংবোৰ, এইবোৰ আপোনাৰ দিলেও হয় নিদিলেও হয়, কাৰণ কেলৈ ৰেল ষ্টেচনত হিং দি নবনায়, মই ঘৰত খাবৰ কাৰণেহে হিং দিছোঁ। এতিয়া এইখিনি কেৰাহী গৰম হৈ গ'ল, মই ইয়াত দি দিলোঁ, আৰু লগতে দি দিম মই কেঁচা জলকীয়া। মই 3টামান দি দিলোঁ। জিৰা মোৰ ফ্ৰাই হৈয়ে গ'ল, আৰু এতিয়া দি দিম মই বিলাহী।
বিলাহীখিনি অকণমান ভাজি ল'ম মই আৰু লগতে দি দিম মই মটৰ। যদি এইটা অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই মাত্ৰ দেখি ভাল লাগিব বুলিহে দিছোঁ। ইয়াত টেষ্টটো আচলতে ইয়াৰ অকল আলু আৰু বিলাহীয়ে আহি যায়। আৰু ইয়াত যি দিলে আপোনালোকে দেখিছে জিৰা, কালজিৰা চব আৰু শিঙি অকণমান হৈ গ'ল। আৰু ইয়াৰ লগতে দি দিম মই গাজৰ। কি গাজৰ দিছোঁ মানে কি মূলা আৰু গাজৰ দিছোঁ মই, মানে প্ৰতিটো ভাগতে এটুকুৰ দুটুকুৰকৈ আহিবৰ কাৰণে আৰু একচুৱেলি সেইটো নহয়, মই দেখি ভাল লাগিবৰ কাৰণেহে দিছোঁ। মই ধুনীয়াকৈ লৰাই ল'ম, লৰাই ভাজি ল'ম অকণমান। চব বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া মই ইয়াত দি দিম ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, ধনিয়া আধা চামুচ, কালাৰৰ কাৰণে দিছোঁ জলকীয়া গুড়ি আধা চামুচ, আৰু নিমখ হালধি আপোনালোকৰ আন্দাজ মতে। নিমখ হালধি আৰু এইখিনি মই আকৌ এবাৰ ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া মই আলুখিনি ভাঙি ল'ম। আপোনালোকে কাটি ল'বও পাৰে, মই যেনিবা এনেই আপোনাৰ বেছি ভাঙি পিটিকা কৰি পেলোৱা নাই, মাত্ৰ আপোনালোকে টুকুৰা টুকুৰি কৰি ল'ব পাৰে। তাৰমানে আলুটো অকণমান ভাঙি দিলে কি হয়, ডাঠ হৈ যাব চব্জিখিনি আৰু দেখিও ভাল লাগিব, আৰু গোটাখিনি ভাল লাগিব। এটুকুৰকৈ প্ৰতিটো তাৰমানে মুখত নিওঁতে প্ৰতি ঘৰাতে আপোনাৰ গোটা লাগিব, ভাল লাগিব। এয়া হৈ গ'ল। এতিয়া মই হাতখন ধুই লওঁ আৰু এইখিনি হৈ গ'ল। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই লওঁ। এইখিনি চাওক দেখিবলৈ ইমান ভাল লাগিছে কালাৰটো। পুৰিৰ লগত খাবলৈ বহুত ভাল লাগে। এতিয়া দি দিম মই ইয়াত পানী দি দিছোঁ মই 1 গিলাচ মানি, আৰু এইখিনিতে মই ধুনীয়াকৈ উতলিব দিম। মিনিমাম 10-15 মিনিটমান মই এইখিনি উতলিব দিম। এইখিনি চাওক উতল আহিছে আৰু ধুনীয়াকৈ। কিছুমানে আপোনাৰ দৈ দি বনালে টেঙা হ'বৰ কাৰণে বনায়, আৰু মই দৈ নাই দিয়া। দৈ নিদিয়াকৈও ভাল লাগে, সেইকাৰণে মই দৈ ঠাইত বিলাহী দিছোঁ। আৰু বিলাহী দিলেও দৈ দিব পাৰে, আপোনালোকে তেনেকৈ বনাবচোন, তেতিয়া আৰু সোৱাদ হয়। এয়া চাওক চব্জিখিনি গ্ৰেভি টাইপ ধুনীয়া ডাঠ হৈ গ'ল একদম পূৰা। ইয়াতকৈ আৰু ডাঠ হ'ব নালাগে, পুৰিৰ লগত খাব লাগিব ন, পুৰি চব্জিৰ লগত খাব লাগিব। সেইকাৰণে আপোনালোকৰ বাৰু চব্জিখিনি দেখি মন গৈছে নাই বা মনত পৰিছে নাই, ক'বচোন মোক কমেণ্টত। এতিয়া ইয়াত দি দিম মই ধনিয়া। আৰু এইখিনিতে লৰাই দিম। হৈ গ'ল এইখিনি। আৰু এতিয়া গেছটো অফ কৰি দিওঁ, আৰু এইখিনি 3 মিনিটমানৰ কাৰণে ঠাণ্ডা হ'বলৈ দিওঁ। কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? এতিয়া মই ধনিয়া দি 3 মিনিটমানৰ কাৰণে
এইখিনি ঢাকি থ'ম। বন্ধুসকল মোক এটা কথা ক'বচোন, আপোনালোকে যে ধনিয়া ঠাৰিবোৰ ব্যৱহাৰ কৰে নাই? মই কিন্তু ব্যৱহাৰ কৰোঁ, কাৰণ কেলৈ ধনিয়া পাততকৈ বেছি ঠাৰিবিলাকতহে সোৱাদটো বেছি। কাৰণ কেলৈ ঠাৰিবিলাকত ৰসটো থাকে আৰু পাতবিলাকত তাতেই হয়, কিন্তু গোন্ধটো পাতত থাকিব পাৰে, কিন্তু সোৱাদৰ যিটো ধনিয়াৰ সোৱাদ সেইটো ঠাৰিতে থাকে। এয়া চাওক, কি ধুনীয়া লাগিছে দেখিবলৈ, চাওকচোন। মই ইয়াত ধনিয়া পাততকৈ বেছি ঠাৰিখিনি ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, ধনিয়া ঠাৰিটো ব্যৱহাৰ কৰে নে নকৰে? মই কিন্তু কৰোঁ, কাৰণ কেলৈ ধনিয়া পাততকৈ বেছি ঠাৰিটোহে গোন্ধ বা ৰস বেছি। সেইকাৰণে মই ধনিয়া পাতটোতকৈ ঠাৰিটো বেছি ব্যৱহাৰ কৰোঁ। মই ঠাৰিটো পেলাই নিদিওঁ, আৰু চাটনি বনালেও ঠাৰিটো পাতলা পাতলাকৈ মিহি মিহিকৈ কাটি আপোনাৰ মিক্সিত পিচি দিওঁ, বা চব্জিত দিবলৈ হ'লেও দি দিওঁ। আপোনালোকেও দি চাবচোন, আৰু যদি নিদিয়ে আপোনালোকে দি চাব, যদি দিয়ে তেতিয়া কমেণ্টত মোৰ লগত শ্বেয়াৰ কৰিব। বন্ধুসকল, এয়া হৈ গ'ল ট্ৰেইন ষ্টেচনত পোৱা আলু বিলাহী চব্জি, আৰু লগত পুৰি, আচাৰ আৰু এয়া চালাড। এতিয়া বন্ধুসকল অকণমান খাই লওঁ ন, কাৰণ টেষ্ট কৰি নেদেখালে কেনেকৈ, হয় নহয়? টেষ্ট কৰি যদি নেদেখাওঁ তেতিয়া কেনেকৈ হ'ব? একেবাৰে ট্ৰেইন ষ্টেচনৰ কথা মনত পৰি গৈছে। ৱাহ, ৰেলত গৈ ৰাতি ভোকত নামি তাৰপৰা পুৰি চব্জি এনেকৈ খোৱা টেষ্টটোৱেই বেলেগ। বাৰু বন্ধুসকল, আজিলৈ আহোঁ। পুনৰ আকৌ আপোনালোকক নতুন এটা ভিডিঅ' লৈ লগ পাম। তেতিয়ালৈকে বাই বাই। বাৰু বন্ধুসকল, আজিলৈ আহোঁ। পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।